হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। তো আজি এঠাইলৈ যাব ওলাইছোঁ আৰু ক'লৈ যাব ওলাইছোঁ সেইটো আপোনালোকে মোৰ ব্লগটোৰ একেবাৰে লাষ্টত গম পাব। তো যোৱাৰ সময়ত মই কেইটামান কণী গৰমে কাগজ এখনত বান্ধি লৈছিলোঁ আৰু চাওকচোন, কাগজখনত বান্ধি লোৱাৰ পিছত গোটেই কণীতে কাগজৰ যি আখৰবোৰ উঠি গৈছে আৰু সেয়েহে টিকলাক মই বাকলিবোৰ যিবোৰ আখৰ সেইবোৰ গুচাই তাক খাবলৈ দিছোঁ আৰু সিও বেচেৰাই এৰাই খাই আছে আৰু কেমেৰাটো উলিয়াৰ লগে লগে লাজো কৰিছে। মই বোলো হাই কৈ দিয়া। আৰু ইপিনে ভাবিলোঁ যে ইমান গৰম কুঁহিয়াৰৰ জুচ খাওঁ, সেয়েহে মোৰ ভণ্টিৰ হাজবেণ্ডক আনিব গ'লোঁ আৰু আনি দিলে বাৰু। মোক ঘৰ গৈ আছোঁ গৰমতে একেবাৰে একদম যেনেকৈ আছিলোঁ তেনেকৈ আছোঁ, খালি ওপৰতে চোলাটো পিন্ধি আহিছোঁ। বাকী মই যে গৈছিলোঁ ভিডিঅ'টোৰ শেষত গম পাব ক'লৈ গৈ আছোঁ। মই গৈ আছোঁ মাৰ ঘৰলৈ আৰু মাৰ ঘৰটো পাঠশালাত। যিসকলে মোৰ আগৰ মিনি ব্লগ চাইছে তেওঁলোকে গমেই পাইছে মোৰ মাৰ ঘৰ হৈছে পাঠশালাত আৰু মোৰ হাজবেণ্ডৰ ঘৰ হৈছে নলবাৰী। আৰু মাৰ ঘৰত অহা কাইলৈ নাৰায়ণ পূজা এখন পাতিছে, সেয়েহে ৰাস্তাত ফল মূলৰ দোকান এখন দেখি তাৰ পৰা কেইটামান ফল মূলো লৈ ল'লোঁ পূজালৈ বুলি। আৰু যিহেতু আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছিলে যে মোৰ ভাগিনটোৰ অসুখ হৈছিলে আৰু নলবাৰী হস্পিটেলত ভৰ্তি হৈ আছিলে আৰু আজি সিহঁতকো ৰিলিজ দিলে, সেয়েহে আজি তাহাঁতৰ লগতে ঘৰলৈ আহিলোঁ। আমি ঘৰ আহি পাই গ'লোঁ। গুনু ঘৰ আমাৰ যাব না সি বাই 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 দি। আৰু ইপিনে মোৰ ঘৰ আহি পোৱাৰ পিছত ভেঁচৰ চোতালত বহি ল'লোঁ আৰু মাক চাই আছোঁ। মা ইমান ধুনীয়াকৈ চাউলকেইটা জাৰি আছে, তো দেখিয়ে ভাল লাগিছে। আৰু হাতত গৰমতে লৈছোঁ তামোলৰ পাতৰ যিখন বিচনী, সেয়া ভাল লাগে ন এনেকুৱা আগৰ গাঁৱৰ পৰিৱেশবোৰ। বাৰু আজিলৈ আহিছোঁ, বা